वेलकम टू माय यूट्यूब चैनल बी क्रिएशन पुनर्बार स्वागतम जानाइছোঁ আপোনালোকৰ অন্য এটি ভিডিঅ'লৈ। তো আজি সানডে বুলি আমি অলপ ওলাই আহিলোঁ। আজি আমি গৈ আছোঁ নগাঁৱৰ বেষ্ট প্লেচ এটাত যাৰ নাম হৈছে প্ৰাগজ্যোতিষপুৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আমি এনেকৈ ব্লগটো আৰম্ভ কৰাৰ লগে লগে আমাৰ স্কুটিত তেল ভৰাবলগীয়া অৱস্থা পৰি গ'ল। গতিকে আমি পেট্ৰল পাম্পত সোমাই তেলটো ভৰাই লৈছোঁ। তো ফাইনেলি আমি পাই গ'লোঁ প্ৰাগজ্যোতিষপুৰ। চাব পাৰিছে জেগাটো বহুত ধুনীয়া জেগা হয়। ধুনীয়া জেগা বুলি ক'ব লাগিব কাৰণ আমি আহিছোঁ যিহেতু জানা। এতিয়া চাই থাকক আমি ইয়াত কি কৰোঁ। মানুহ কম, ৰাতিপুৱা বহুত সোনকালে আহি গ'লোঁ। একদম ফাৰ্ষ্ট টাইম আমি আহিছোঁ আজি বহনি। বহি পেলাই অলপ কথা পাতি আছোঁ, চাই থাকক। তো আহিলোঁ আৰু আহি পেলাই বহিছোঁ অলপ। গৰম বহুত ৰ'দ পৰিছে। লাষ্ট গৰম পৰিছে চাগে নে কি কোৱা? তেনেকুৱাই লাগিছে। হা এবাৰ ঠাণ্ডাটো বহুত দেৰি হৈছে আহা। দিয়া কিবা অৰ্ডাৰ চৰ্ডাৰ দিয়া। চাই থাকক আৰু চাই থাকক চাই থাকক। আমাৰ ব্লগে চালে চাব নাচালে নাই। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ। তো ইয়াৰ অলপ প্ৰাকৃতিক দৃশ্যটো চাই লওক আপোনালোকে কেনেকুৱা কি। বহুত ধুনীয়া জেগা অলপ দেখাই আছোঁ। তো চাব পাৰিছে আহি গ'ল ৰুটি আৰু কি এইটো চব্জি। ৰুটি চব্জি, পিঁয়াজ, তিয়হ, কিবা বুটৰ চাটনি, গাজৰ খাওঁ আৰু খাই পেলাই পিছত ইয়াৰ পৰা আৰু যাবলৈ সাজু হওঁ আৰু চাই থাকক। তো আমি ফাইনেলি খাই বৈ আজি এতিয়া ওলাই দিলোঁ যাবলৈ। তো যদি ব্লগটো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলত যদি কোনোবা নতুন আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানে। বাই বাই।